আমি আহি অৱশেষত টিপুত অৱস্থিত ডক্টৰ ধৰমসিং তেৰণ দেৱৰ বাসগৃহ পালোহি। আহকচোন আমি তেখেতক লগ কৰোঁ। কাৰ্ডম কাৰ্ডম স্যাৰ, আপুনি কাৰ্বি আন্দোলনত কেনেকৈ জড়িত হ'ল আমাক অকণমান ক'ব নেকি? মই ডিফুত আহিলোঁ 1978 চনত। তাৰমানে মই দেনগাঁও বুলি জেগাডোখৰত মোৰ জন্ম হৈছিলে। দেনগাঁৱৰ পৰা অলপ ভিতৰত জৰটেঙা ৰং। তাৰপিছতে দেনগাঁৱৰ পৰা 1975ত মই মেট্ৰিক পৰীক্ষা পাছ কৰি প্ৰথমতে মই শ্বিলং ছেণ্ট এন্থনিজ কলেজত মই নাম লগাইছিলোঁ। তাৰপিছত সেইখিনি সময়ত তাত আকৌ মই শেষ নকৰি পেলাই ডিফুত আহিলোঁ। ডিফুত 1978ৰ পৰা আকৌ ডিফু গভৰ্ণমেণ্ট কলেজত মই নাম লগালোঁ। আচলতে 78ৰ পৰাই মোৰ সামাজিক ৰাজনৈতিক বিশেষকৈ ছাত্ৰ আন্দোলনৰ লগত জড়িত কাম কাজবিলাক কৰিবলৈ আৰম্ভ কৰিলোঁ। মানে জড়িত হৈ গ'লোঁ, কাৰণ আমাৰ ডিফু গভৰ্ণমেণ্ট কলেজটো হ'ল মানে আমাৰ কেন্দ্ৰস্থল। মই 1978 চনৰ পৰাই ষ্টুডেণ্ট এক্টিভিজিমত মই জড়িত হৈ পৰিলোঁ। তাৰপিছতে সেইখিনি সময় আছিলে 1974ত কাৰ্বি ইউথ ফেষ্টিভেলৰ জন্ম হৈছিলে। মই প্ৰথম 74, 75, 76 তিনি বছৰ প্ৰথম আৰম্ভণিৰ সময়ত ইউথ ফেষ্টিভেলৰ আৰম্ভণিৰ সময়টো কেনেকুৱা আছিলে মই ব্যক্তিগতভাৱে জড়িত হোৱা নাছিলোঁ। কিন্তু 77ৰ পৰা আমি কাৰ্বি ইউথ ফেষ্টিভেলত পোনপটীয়াকৈ অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলোঁ। যে আমাৰ ডেকাচামৰ ল'ৰা ছোৱালীবিলাকে ইউথ ফেষ্টিভেলৰ প্ৰতি আকৃষ্ট হৈ গৈছে। মানে ইউথ ফেষ্টিভেলটো হঠাৎ যেন আমি গম পাই গ'লোঁ যে ইউথ ফেষ্টিভেলটো আমাৰ এটা কেন্দ্ৰস্থল। কাৰণ এইটো ইউথ ফেষ্টিভেলৰ জন্মও আন্দোলনৰ জৰিয়তে, আন্দোলনৰ মাজতে ইউথ ফেষ্টিভেলৰ জন্ম হৈছিলে। মানে 1973 চনত 1973ত ৰোমান স্ক্ৰিপ্টৰ এটা আন্দোলন হৈছিলে। সেইটো আন্দোলনৰ সময়ত যিসকল আগশাৰীৰ নেতাসকল আছিলে তেওঁলোকক মানে জেলত ৰাখিছিলে। আৰু বহুত ল'ৰা ছোৱালী যিসকলে আন্দোলনত অংশগ্ৰহণ কৰিবলৈ আহিছিলে, ডেমনষ্ট্ৰেশ্যনত, তেওঁলোকৰ ওপৰতো বহুতো নিৰ্যাতন চলিলে, পুলিচি নিৰ্যাতন চলিলে। 1986ত অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি বুলি এটা কমিটি আমি গঠন কৰিলোঁ, য'ত মই নিজেও মানে ফাউণ্ডাৰ এজন মানে লিডাৰ হিচাপে ময়ো অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি বা ASDCৰ আন্দোলনত আগশাৰীত আমিও আছিলোঁ। এনেকেই 1986টোৰ আন্দোলন জন্ম হ'ল। 1986 চনত আন্দোলনৰ জন্ম হ'ল। তাৰপিছতে আমি এটা সময়ত গৈ 1989ত আমি সেই ASDCৰ নামতে আমি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ যিটো নিৰ্বাচন হৈছিলে সেই নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিলোঁ। আৰু 1989ৰ যিটো নিৰ্বাচন আছিলে আমি সেইখিনি সময়ৰ মানে ৰুলিং পাৰ্টি আমি বেয়াকৈ আমি হৰুৱাইছিলোঁ। তাৰপিছতে 2001 চনৰ পৰা 2005 চনলৈকে মই অসম বিধানসভাৰ এজন সদস্য আছিলোঁ। হাওৰাঘাট বুলি এটা আমাৰ সমষ্টি এটা আছে, সেই সমষ্টিৰ পৰা মই নিৰ্বাচিত হৈছিলোঁ। তাৰপিছত আৰু মোৰ মোটামুটি মোৰ ৰাজনৈতিক কাম কাজবিলাক লাহে লাহে স্থিমিত হ'বলৈ আৰম্ভ কৰিলে। কাৰ্বি যুৱ মহোৎসৱ আপুনি কাৰ্বি আংলঙতে সীমাবদ্ধ নাৰাখি উত্তৰ পূৰ্বাঞ্চলত আপুনি কিদৰে আৰু আগুৱাই লৈ গৈছিলে আৰু তাৰ বিষয়ে আমাক অকণমান ক'ব নেকি? ইয়াত যিহেতু ৰাজনৈতিক আন্দোলনৰ লগত জড়িত আছিলে যুৱ মহোৎসৱটো, যিহেতু ৰাজনৈতিক দলত বিভিন্ন ধৰণৰ মতবিৰোধ হ'বলৈ আৰম্ভ কৰিলে। তাৰপিছত দলৰ ভিতৰত বিভাজন আহিলে। দলৰ ভিতৰত বিভাজন অহাৰ কাৰণে যুৱ মহোৎসৱটো আচলতে বিভাজন এটাই গা কৰি উঠিছিলে। কিন্তু এটা উল্লেখনীয় দিশ হ'ল যে যুৱ মহোৎসৱ কিন্তু থমকি যোৱা নাছিলে। যুৱ মহোৎসৱটো যিহেতু দলীয় সংঘাত হৈছে,
গতিকে যুৱ মহোৎসৱটো কিবা কিবি কাৰণত যুৱ মহোৎসৱটো নাইকিয়া হৈ গ'ল এনেকুৱা হোৱা নাই আৰু মই দেখাত কাৰ্বি জাতিৰ ইতিহাসত কাৰ্বি যুৱ মহোৎসৱ এনে এটি সংগঠন যিটো সংগঠনে জন্মলগ্নৰ পৰা মানে 1974 চনৰ পৰা এই বছৰলৈকে কোনো ধৰণৰ মানে লেঠাৰি নিচিগাকৈ সি অনৰ্গল মানে আয়োজন হৈ থকা এনে এটা সংগঠন যিটো কাৰ্বি জনজীৱনৰ ইতিহাসত এটা বিৰল ঘটনা বুলি মই ক'ব বিচাৰিছোঁ অৰুণাচল মেঘালয় তাৰপিছতে শোণিতপুৰ সেই এলেকাৰ পৰা আমি বহুত মানুহ কাৰ্বি আংলঙৰ পৰা আহিছে তাত আমি দুবাৰকৈ আমি উত্তৰ পূৰ্বাঞ্চল ভিত্তিত আমি কাৰ্বি যুৱ মহোৎসৱ আমি উদযাপন কৰিবলৈ সক্ষম হৈছিলোঁ ইউথ ফেষ্টিভেলৰ পিছত ফঙাৰীত মানে নতুন ধৰণৰ কাম কাজ আমি দেখিবলৈ পালোঁ তাৰপিছত আমি ইউথ ফেষ্টিভেলটো আমি কণ্টিনিউ কৰিব নোৱাৰিলোঁ কিন্তু তাত ইউথ ফেষ্টিভেলৰ নিচিনা তাৰ মানে কামৰূপৰ ডেকা গাভৰুবিলাকে তেওঁলোকেও নিজাববীয়াকৈ নতুনভাৱে নতুন চিন্তা চৰ্চাৰে মানে ইউথ ফেষ্টিভেল কৰিবলৈ তেওঁলোকেও এটা নতুন ইনস্পিৰেশ্যন পোৱা বুলি মই ক'ব পাৰোঁ তাত দুমাহী আৰু তেনেধৰণৰ কাৰ্বি তাত ভৈয়ামত থকা কাৰ্বিসকলৰ যিবিলাক নাচ গান বা সংস্কৃতিৰ ওপৰত ভিত্তি কৰি যিবিলাক মানে প্ৰগ্ৰামবিলাক হয় তেওঁলোকে তাত কৰা মই দেখিবলৈ পাইছোঁ মই অকল কাৰ্বি মানে মই এই ড্ৰেছ পিন্ধাজনীকেই মই কাৰ্বি ছোৱালী বা কাৰ্বি মহিলা বুলি মই ক'ম তেনেকুৱা নহয় আমাৰ চিন্তাবোৰ মানে মই ভাবোঁ এই আন্দোলনৰ জৰিয়তে মানুহবিলাকৰ মনৰ পৰিসৰবিলাক অলপ হ'লেও মানে মানে ইনক্ৰিজ হৈছে বুলি মই ক'ব বিচাৰোঁ এইটোৱে হৈছে তাৰ মানে বেকগ্ৰাউণ্ডটো হয় ছাৰ এতিয়া আমি জানিবলৈ বিচাৰিম আপোনাৰ ব্যক্তিগত জীৱনৰ বিষয়ে আৰু ইয়াৰে লগতে আপুনি আমাক ইতিহাস চৰ্চা আৰু সাহিত্য চৰ্চাৰ বিষয়ে আমাক অলপমান ক'ব নেকি এইটো আচলতে ঠিকেই সুধিছা কাৰণ ৰিচাৰ্চ বা গৱেষণা সেইটো ব্যক্তিগত কথাই হয় কাৰণ সেইটো খুব মানে সেইটো 10জনে একেলগে মিলি পেলাই কৰা কথা নহয় সেইটো অকলে চিন্তা কৰি টেবুলত বহিব লাগিব বা নিজেই গৈ পেলাই গৱেষণা কৰিব লাগিব মই এনেকুৱা এটা লিখা মেলাৰ কামত মই হাত দিম সেইটো মই ভবা নাছিলোঁ কিন্তু আন্দোলনৰ সময়ত এনে কিছু কাম আছিলে যিটো কাম আমি কৰিবলৈ বাধ্য হৈছিলোঁ আমি লিখা মেলাৰ জৰিয়তেও আমি বহুত ধৰণৰ কথা ক'ব পাৰোঁ ভৱিষ্যত প্ৰজন্মৰ মানুহবিলাকক আমি আমাৰ অভিজ্ঞতা সম্পৰ্কে বহুত কথা ক'ব পাৰোঁ গতিকে সেইকাৰণে গৱেষণাটো আচলতে মোৰ এক্টিভিজিমৰ এটা এক্সটেনশ্যন বুলি মই ক'ব খোজোঁ আৰু এতিয়া মই গোটেই মানে মেণ্টেলি ফিজিকেলি মই এইটো কামৰ লগতে জড়িত আৰু এতিয়া ব্যক্তিগত জীৱনৰ কথা ক'বলৈ গ'লে এতিয়া মোৰ গোটেই জীৱনটোৱে এতিয়া এইটো বয়সত বা এইটো সময়ত জীৱনৰ এইটো সময়ত মই মোৰ কামটো মই এইটো কামকে মই অগ্ৰাধিকাৰ মই দিছোঁ এতিয়া সেইবিলাক কামৰ কাৰণে এতিয়া মোৰ ৱাইফ জোনাকী ৰঘুপী তেখেত কাউন্সিলৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলত কৰ্মৰত তাৰপিছতে মোৰ ডাঙৰ ল'ৰাটো ধ্যান তেৰণ সি ইতিমধ্যে PhD কৰিছে সি ডিফেন্স কৰিব নৰৱেৰ স্কুল অফ ৰিলিজন এণ্ড মানে ইউনিভাৰ্চিটি অফ অছলোত তেওঁ PhD কৰি আহিছে তাৰপিছত মোৰ মাজু ল'ৰাটো সি গ্ৰেজুৱেশ্যন কৰিছে সৰু ল'ৰাটো সৰু হৈ আছে আমাৰ পৰিয়াল ইমানেই CKSৰ যিটো জন্ম হ'ল এই গোটেই কথাবিলাক মনত ৰাখি পেলাই এই কামটো কৰি আছোঁ আৰু মই বৰ্তমানে এই সংগঠনৰ মই ফাউণ্ডাৰ ডিৰেক্টৰ হিচাপে মই এতিয়াও কৰ্মৰত মই গুৱাহাটী ইউনিভাৰ্চিটিয়ে মোক 2022 চনত মোক অনাৰিছ কৌচা বা অনাৰী ডিগ্ৰী PhD ডিগ্ৰী তেওঁলোকে মোক কনফাৰ কৰিছিলে
মই তেওঁলোকলৈ মোৰ ব্যক্তিগত কৃতজ্ঞতা মই জনাব বিচাৰিছোঁ কাৰণ এইটো গুৱাহাটী ইউনিভাৰ্চিটি বা ইয়াত আমাৰ অসম ইউনিভাৰ্চিটি আছে মানে আমি ভাবোঁ আমি কি কাম কৰি আছোঁ মানে দে আৰ এৱেৰ তেওঁলোকে জানে যে আমি এইবিলাক কাম কৰি আছোঁ সেইটোৱেই মানে আচলতে আৰু কাম কৰাৰ মানে উৎসাহটো যোগাইছে বুলি মই ভাবোঁ বৰ্তমান আমি আছোঁ ডক্টৰ ধৰমসিং তেৰণ দেৱৰ বাসগৃহত আৰু আমাৰ লগত আছে তেখেতৰ পত্নী আহকচোন আমি অলপ কথা পাতোঁ কাৰ্ডম মেম আপোনাৰ নামটো মোৰ নাম স্বামী জোনাকী ৰংপিপি হয় হয় আপুনি ডক্টৰ ধৰমসিং তেৰণ দেৱক কেতিয়া লগ পালে কেনেকৈ লগ পালে আমাক অকণমান জনাব নেকি 1984 তাৰপিছত ৰিং চেৰিমনি হৈছে 1985 হয় তাৰপিছত বিয়া হৈছে আমাৰ 1989 তাৰপিছত আমাৰ হৈছে ল'ৰা ডাঙৰ হৈছে থেয়াং তেৰণ 2 নম্বৰ হৈছে লংপেইজা তেৰণ 3 নম্বৰ হৈছে হিৰজুমে তেৰণ তেখেতে ঘৰত থাকিলে বিশেষকৈ কি কামত ব্যস্ত হৈ থাকে কি কৰি ভাল পায় তেখেতে সদায় মানে কম্পিউটাৰত থাকে তাৰপিছতে লিখা মেলা কৰে মানে অনবৰতত মানে কি কিতাপ পঢ়াতেহে মানে ইণ্টাৰেষ্ট আছে হয় হয় ঠিক আছে ধন্যবাদ মেম আপুনি আমাক সহযোগ কৰাৰ বাবে কাৰ্ডম